নমস্কাৰ স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ মই মিতালীয়ে আজি মই লেহেংগা চুলি কেনেকৈ বনাব পাৰি তাৰ এটা ভিডিঅ' লৈ আহিছো আৰু ভিডিঅ'টো মই দুটা খণ্ডত দিব লাগিব দুটা পাৰ্টত কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে প্ৰথমে মই এই চুলিটো কেনেকৈ বনাই মই লেহেংগাৰ তাৰে ভিডিঅ' দিম আৰু তাৰ পিছতহে মই লেহেংগাটো দেখাম ইয়াৰ নেক্সট ভিডিঅ'ত আহক তেনেহলে মই কেনেকৈ কাটিছো চাই লওঁ মই চুলিটো বনাইছো 7 বছৰ ছোৱালী জুখত এইটো হল ইয়াৰ ওপৰ কাপোৰটো আৰু তাৰ তলৰ কাপোৰটো লাইনিংৰ কাপোৰ প্ৰথমতে মই ফোল্ড কৰি লৈছো কাপোৰখিনি আপোনালোকে দেখিছেনে ইয়াৰ লেন্থ লৈছো মই 13 ইঞ্চি আৰু ইয়াৰ বহলটো লৈছো মই 9 ইঞ্চি ডিঙিৰ বহলটো মই 2.5 ইঞ্চ লৈছো কেটা মই স্লিভলেছ লৈছো 5.5 ইঞ্চ লৈছো আৰু ডিঙিটো মই 3 ইঞ্চিত কাটিছো এইটো ফ্ৰন্ট পাৰ্টৰ ডিঙি হয় আৰু বেক পাৰ্টৰ ডিঙিটো মই পিছত কাটি দেখাম বেক পাৰ্টৰ ডিঙিটো মই ভি কাট দিম প্ৰথমে এতিয়া মই হাতটো কাটিব লৈছো হাতটো মই 5.5 লৈছো দেখিছেনে এতিয়া কৈ থওঁ মই মোৰ ভিডিঅ'সমূহত হেণ্ড এমব্ৰইডাৰী মেখেলা চাদৰৰ ডিজাইন কাটিং আদি এই ধৰণৰ ভিডিঅ'সমূহ দিওঁ আৰু আপোনালোকে যদি এইসমূহ শিকিবলৈ বিচাৰে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি থব তেতিয়াহে মোৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব জোখ দিয়া মতে মই এইখিনি এতিয়া কাটি লম ইয়াৰ পিছতহে মই বেক পাৰ্টৰ ডিঙিটো কাটিম হাত আৰু ডিঙিৰ জোখ একে হ'বৰ কাৰণে মই দুইটা পাৰ্ট একেলগে কাটিছিলো আপোনালোকে দেখিছে ফোল্ড কৰি আৰু এতিয়া মই ফ্ৰন্ট পাৰ্টৰ ডিঙিটো কাটিবৰ কাৰণে বেক পাৰ্টটো মই আঁতৰাই লম এটো ফ্ৰন্ট পাৰ্টেদি আৰু এতিয়া মই বেক পাৰ্টৰ ডিঙিটো কাটিম বেক পাৰ্টৰ ডিপটো আপোনালোকে যিমান দ বিচাৰে আপোনালোকে নিজৰ জোখমতে দিব পাৰে যেহেতু মই সৰু ছোৱালীৰ কাৰণে বনাইছো সেই কাৰণে মই বহুত বেছি দিয়া নাই 6 ইঞ্চি দিছো ফ্ৰন্ট পাৰ্টটো মই খোলা দিয়া নাই বেক পাৰ্টটোহে মই খোলা দিম বেক পাৰ্টটো মাজে মাজে মই কাটি দিম আৰু এইখিনি মই যেনেকৈ কাটিছো মই ইয়াৰ লাইনিংৰ কাপোৰটো এইটা পাৰি লৈ ইয়াৰ সমানে সমানে কাটি দিম আপোনালোকেও এনেকৈ কাটিব পাৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব হেকলৈকে চাব তেতিয়া নিশ্চয় শিকিব পাৰিব আপোনালোকে এটা ধুনীয়া ডিজাইনৰ লেহেংগাৰ চলি বা ব্লাউজ ঘৰতে বনাই ল'ব পাৰিব যেহেতু পূজাৰ সিজন চলি আছে পূজা আহি আছে